Hello everyone. Welcome back to my YouTube channel Sangeeta Metis Vlog. ইয়া আৰম্ভণিতে দেখিছে আপোনালোকে বাছ আপোনালোকে নিশ্চয় ভাবিছে বাছত উঠি মই ক'ত যাওঁ আৰু এতিয়া 9টা বাজিলে আমি কেইজনীমান বাছত উঠি যাব লৈছো কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু হেতু কাৰণে বাছত উঠি লৈছো নৰ্মেল বাছতে উঠিছো যেহেতু আমি অহাকালি ঘূৰি আহিম আৰু ৰাতি নাযাওঁ ৰাতি গলে নাইট চুপাৰত উঠিলো হয় আৰু এতিয়া চাৰিওফালে চাওকচোন ইমান ধুনীয়া দেখিছে মানে বৰষুণ দি আছে ৰাতিপুৱা বাছত উঠাৰ পৰা বৰষুণ দিছে একদম কাজিৰঙা পোৱালৈকে আৰু হেতু কাৰণে মই গোটেইখিনি আপোনালোকক অহা যোৱা ভিডিও ইমান বেছি দেখুৱা নাই যেহেতু ভিডিওটো বহুত বেছি দীঘল হৈ যাব হেতু তাত গৈ পিনে আপোনালোকক যিখিনি দেখুৱাব লাগে ঠাই সেইখিনি মই আপোনালোকক দেখুৱাম আৰু এতিয়া আমি বাছৰ পৰা নামিলো এতিয়া 2:30 হ'ল আৰু এতিয়া দুটা ৰেঞ্জ আছে বাগৰি আৰু কোহৰা আমি কোহৰাত নামিছো ইয়াত আৰু তাৰ পৰা ডাইৰেক্টলি আমি এখন ৰিজৰ্ট বুক কৰি ললো অহা যোৱা সুবিধা হোৱাকে ওচৰতে ৰিজৰ্টখন খুব বেছি ধুনীয়া আছিল ভিডিও বনোৱা নহলে কাৰণ আমি একদম জল্দি আছিলো আমি এতিয়া উলাই যাব লাগে কাৰণ 5টাৰ আগতে ইয়াত অৰ্কিড পাৰ্ক বা যিখিনি চাব লগা আছে সেইখিনি কমপ্লিট বন্ধ কৰি দিয়ে হেতু কাৰণে আমি গোটেইখিনি মেনেজ কৰিব লাগিব হেতু কাৰণে আমি এখন গাড়ী ভাড়া কৰি ললো ইয়াত গাড়ীৰ কোনো ধৰণৰ অভাৱ নাই এটা বৰষুণ দিয়াৰ কাৰণে আমি এনেকৈ আহিব লগা হ'ল আৰু এতিয়া আমি উপায় নাই কাৰণে একোটাকৈ ছাতিও কিনিব লগা হ'ল কাৰণ খুব বেছি বৰষুণ দি আছে অলপ বেছি দৌৰাদৌৰি হৈছে কিন্তু উপায় নাই এনেকৈ হ'লেও কেতিয়াবা ভাল লাগে আৰু প্লেনিংটো মানে হঠাতে হৈ গ'ল আৰু বৰষুণ দি থকা কাৰণে বাৰু ইমান বেছি বেয়াও লগা নাই অলপ বেছি গৰম পৰিছিলে যেহেতু 5টা বজাত বন্ধ হৈ যায় ন গোটেইখিনি এটো কাৰণে মেনেজ কৰিব লাগিব হেতু অকনমান মানে আমাৰ চ্যালেঞ্জিং হৈছে কিন্তু চাই লও আৰু গোটেইখিনি অলপ জল্দি চাই লম আপোনালোককো দেখুৱাম আৰু এতিয়া আমি ইয়াত টিকট কাটিব লাগিব টিকটিঙৰ মানে যিখিনি ব্যৱস্থা আপোনালোকক মই ইয়াত দেখুৱাই লৈছো আপোনালোকে এটো মানে পজ কৰি পিনে চাব পাৰিব এয়া আমি টিকট কাটি ললো পাৰ আমাৰ 100 লৈছে আৰু এতিয়া আমি এনেকৈ যাম আৰু ইয়াত দোকান পোহৰ ধুনীয়া আছে আৰু ইয়াত বা বেটৰ বা থলুৱা যিখিনি সামগ্ৰী ইয়াত পাই যাব আপোনালোকে আৰু খুব কম দামতে পায় বহুত ভাল বস্তু পায় আৰু এখন গেটখন চাওকচোন ইমান ধুনীয়াকৈ বনাইছে আৰু আমি ভিতৰত আহিলো গেটেৰে ইয়াৰ পৰা একদম সিধা এটো ৰাস্তা এই ৰাস্তাটোৰে মানে আপোনালোকে অৰ্কিড পাৰ্ক যাব পাৰিব মিউজিয়াম যাব পাৰিব আগত বেম্বো গাৰ্ডেন আৰু বহুত কিবা কিবি আছে আৰু এয়া লেফট সাইডে আছে এখন অৰ্কিড পাৰ্ক ইয়াতে আমি ফাৰ্স্ট যাম আৰু একদম সিধা গৈ থাকিলে আপোনালোকে বেম্বো পাৰ্ক বা এইবিলাক চাব পাৰিব আৰু লেফট সাইডে আছে এটো মিউজিয়াম তাতো যাম কিন্তু আমি ফাৰ্স্ট এয়া অৰ্কিড পাৰ্কত সোমাম আৰু এন্ট্ৰেন্সটো চাওক একদম কপৌ ফুল উলমি লাগি আছে আৰু এইবিলাক একদম মানে মই এক্সাইটেড হৈ গৈছো ইমান বেছি ধুনীয়াকৈ ফুলিছে একদম বিভিন্ন ধৰণৰ মানে কপৌ ফুল আৰু এডাল গছতো কপৌ ফুল নুফুলাকে নাই আৰু এই মাৰ্চ এপ্ৰিল মে এই তিনিটা মান্থতে আহিব লগা খুব ধুনীয়া সময় মানে আপোনালোকে কেতিয়াবা আহিলে এইখিনি সময়তে আহিব আৰু মোৰ ফ্ৰেন্ড কেইজনে পুৰা একদম ফটো উঠাত ব্যস্ত আৰু আপোনালোকে ইয়াত কিবা বুজি নাপালে গাইড ল'ব পাৰে তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে আপোনালোকক আৰু এই কপৌ ফুলটো চাওকচোন একদম অমলেট টাইপৰ লাগিছে ইমান কিউট লাগিছে ইমান ধুনীয়া আৰু কেনেকুৱা চেপৰ আছে মানে মই আপোনালোকক বুজাব পৰা নাই নিজে দেখুৱাই দিম আপোনালোকে চাই ল'ব আৰু চাৰিওফালে ফুলিছে একদম ডেন্স কৰি থকা লেডি মানে তেনেকুৱা চেপৰো কপৌ ফুল আছে বান্দৰৰ মুখৰ নিচিনা বাদুলিৰ নিচিনা আৰু পৃথিৱীৰ সকলোতকৈ সৰু কপৌ ফুলটো ইয়াত আছে আৰু এইবিলাক কিমান ধুনীয়া উলমি আছে মানে ইমানেই বেছি ধুনীয়া লাগিছে আহি পিনে আৰু এতিয়া বৰষুণ দি আছে যদিও ভাল লাগিছে ইয়াত বাৰু বেছি বৰষুণ পৰা নাই চাৰিওফালে ফুলিছে একদম মানুহৰ ভিৰ মানে স্পাইডাৰ ৰকেট বুলি কয় কি কয় তো স্পাইডাৰ ৰকেট দেখাত মানে স্পাইডাৰৰ নিচিনা যে আচ্ছা হয় হেতু এটা পখিলা অৰ্কিড বাটাৰফ্লাই ইয়াত কিমান আছে ডিফাৰেন্স আমাৰ ইয়াতে more than 900 ডিফাৰেন্ট স্পিচিছ আছে more than 900 900 অধিক আছে আমাৰ গোটেইখিনি নৰ্থ ইষ্টৰ কালেকশ্যন হয় এতিয়াতো পুৰা ফুলি আছে তাৰপিছত নেক্সট মাহ আৰু মেলৈকে থাকিব নেক্সট মাহত মানে এপ্ৰিলত বেছিকৈ ফুলে এতিয়া প্ৰায়খিনি অৰ্কিডে কলি ওলাইছে আৰু বৰষুণ হ'লে ইমান লাষ্টিং নহয় কিছুমানে 2-3 দিন ভিতৰতেও বেয়া হৈ যায় এনেকুৱা বহুত আৰু এইটো কি কয় এইটো মেকৰি খোজিয়া কপৌ অসমীয়া নাম সেইটো জাতীয় ফুল হয় ছিকিমৰ আচ্ছা আৰু এয়াৰ কালেকশ্যনটো মানে ক'ৰ হয় আমাৰ নৰ্থ ইষ্টৰ কালেকশ্যন আমাৰ নৰ্থ ইষ্টৰে হয় আচ্ছা আমাৰ গোটেই মানে ইণ্ডিয়াত কিমান পায় এনে অৰ্কিড 1500 পোৱা যায় আমাৰ নৰ্থ ইষ্টত 900 পোৱা যায় অল ওভাৰ ৱৰ্ল্ডত 25000 to 35000 লৈকে পোৱা যায় হয় এইটো এটা গোল্ডেন অৰ্কিড বুলি কয় মানে তাৰ ফুলৰ শ্বেপ লাইনিং বিলাকে এইটো ন লাইনিং
নজন লাইনিঙৰ নিচিনা কিন্তু ৰেড স্পিচিছ হয় স্মিৰেটা কেটকাটকি বুলি কয় আচ্ছা আৰু এইটো কি হয় এইটো বান্দা ইম্পোলোচিয়াম বিৰাট কিউট লাগিছে মানে ইমানেই ন ইয়াতকৈ ডাঙৰ নহয় এটা মত অৰ্কিড এইটো তলত থকা এইবিলাকো অৰ্কিড নেকি এইটোতো নহয় এইটোতো নহয় বাকী সেইবিলাক অৰ্কিড হয় এইটোতো এতিয়া শেষ হ'ব হৈছে ফুলাটো সেইবিলাক নান অৰ্কিড কয় অসমীয়া নাম বোৱাৰী কপৌ আৰু এইবিলাক এইটো অৰ্কিড এইটো ফুলি শেষ হ'ল এইটো ফুলি শেষ হ'ল এইটো চিলুজানি প্লাষ্টিক ফুলৰ মাজত ডিফাৰেণ্ট কি হয় সদায় আমি পাতত বা ফুলত চাই চিনাক্ত কৰিব পাৰে কপৌ ফুল হ'লে ফুলৰ পাহি লগত চালে 6টা পাহি ওলাব 6 পেটেল হয় সদায় 1 2 3 4 5 6 মাজত পাহি সদায় বেলেগ হয় 5টা পাহি লগত তো সেই পাহিটোৰ কাৰণে লিপ বা লেবেলাম বুলি কোৱা হয় এইটো ইনচেক্টবিলাকক এট্ৰেক্ট হৈ পেলাই পলিনেশ্যনৰ কাৰণে আকৰ্ষিত কৰি পৰাগ যোগৰ কাৰণেহে সদায় 5টা পৰা পাহি এটা বেলেগ হৈ থাকে চ' নৰ্মেল ফুলটো 3টা 5টা 10টা 50টা 100টা তেনেকুৱা হয় কিন্তু অৰ্কিড সৰুৰ পৰা ডাঙৰলৈকে সদায় 6 পেটেল ওলাব এইটো অৰ্কিডৰ ফুলৰ এটা কেৰেক্টাৰিষ্টিক পাতত যদি চাই অৰ্কিডৰ পাতৰ হীৰাবোৰ সমান্তৰাল নৰ্মেল ফুলৰ তেনেকৈ হীৰাবোৰ থাকে কিন্তু অৰ্কিড এনেকুৱা নহয় সদায় সমান্তৰাল হ'ব দুটা কেৰেক্টাৰ মেচ হ'লে সেই প্লাণ্টত আমি ক'ব পাৰে কপৌ ফুলৰ প্লাণ্ট হয় তেনেকৈ গম পায় আৰু ন মানে আমি চাই পেলাই চিনাক্ত কৰিব পাৰোঁ ইয়াত অসমৰ বাহিৰৰ বা ফৰেনাৰ্ছবিলাক খুব বেছিকৈ আহে কাৰণ ইয়াত ৰিচাৰ্চ কৰিব লগা থাকে আৰু এইখনেই যিহেতু ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ অৰ্কিড পাৰ্ক হয় সেইটো কাৰণে খুব বেছি আহে মানুহ ডেনড্ৰবিয়াম ক্ৰিপিডেটাম ফুলাত তোমাৰ পাত নাথাকে কিছুমান অৰ্কিড কি নাম এইটো এইটো ডেনড্ৰবিয়াম ক্ৰিপিডেটাম সেইটো হৈছে আপোনাৰ অসমীয়া নাম শালিখীঠুটীয়া কপৌ অঁ আচ্ছা এইটোতো আমাৰ পোৱা যায় ন অসমত এইটো ডেনড্ৰবিয়াম কাৰ্টয় ডেনড্ৰবিয়াম ফাৰ্মাৰী সেইটো আছে এটা ডেনড্ৰবিয়াম মাজে মাজে ডিফাৰেণ্ট ফুল ওলাইছে ইয়াত অঁ আচ্ছা এইটো গ্ৰীণ কালাৰ ন গ্ৰীণ কালাৰ পাতৰ অঁ কালাৰ গ্ৰীণত কিন্তু দেখা পোৱা নাছিলোঁ বাৰু আমাৰ ইয়াতো পোৱা যায় ডেনড্ৰবিয়াম ড্ৰিংকিং সি আৰু ইয়াৰ প্ৰত্যেকবিধ কপৌ ফুল এবিধ এবিধকৈ দেখুৱাব লগা হ'লে 2 ঘণ্টা একদমেই কম নহ'ব আৰু প্ৰত্যেকবিধ কপৌ ফুলৰে বৈজ্ঞানিক নাম আছে যিটো মনত ৰখাটো একদমেই সম্ভৱ নহয় সেইটো কাৰণে যি দেখুৱাই আছে ভালকৈ বুজাই আছে আপোনালোকক তেনেকৈয়ে দেখুৱাই থাকিম মই 12 মাহ ফুল ফুলে 12 মাহে ফুলে ক্ৰিস্পিটো গ্লটিছ তো বেলেগ বেলেগ কালাৰ থাকে পোৱা যায় এনেই এডাল গছত কিমান লাষ্টিং কৰে মানে কিমান বছৰ হয় চবৰে বেলেগ বেলেগ মানে প্লাণ্টৰ লাইফ নে ফুলৰ লাইফ প্লাণ্টটো ক্লাইমেটৰ ওপৰত ডিপেণ্ড কৰে ক্লাইমেটৰ যদি ভাল খাপ খায় তেতিয়া 2000 বছৰলৈকেও অৰ্কিডৰ গছৰ লাইফ থাকে প্লাণ্টৰ লাইফ সেইটো ক্লাইমেটৰ ওপৰত ডিপেণ্ড হ'ব যদি ক্লাইমেট বেয়া হ'লে মানে 2 বছৰ 3 বছৰ ভিতৰতে সেই প্লাণ্টে মানে বেয়া হ'ব পাৰে বা নাইকিয়া হ'ব পাৰে সেইটো ক্লাইমেটৰ ওপৰতহে ডিপেণ্ড কৰে আৰু এইটো কি অলপ গ্ৰীণত এইটো বেলেগ দেখিছোঁ এইটো গোটেইকেইটাতকৈ এইটো হাইব্ৰিড হয় সেইটো ৱাইল্ড হয় চিম্বিডিয়াম এৰিডিয়াম আচ্ছা কালাৰটো বেলেগ ন কালাৰটো বেলেগ বেলেগ এইটো একে নেকি নহয় এইটো মেকুৰী খজীয়া অঁ আচ্ছা এখানে এটা অৰ্কিড আছে এইটো পেন্সিল অৰ্কিড বুলি কয় তাৰ পেন্সিলৰ নিচিনা অঁ ৱাও এইটো ডেনড্ৰবিয়াম টিৰিটিফ্লৰিয়াম বুলি কয় এইটো ডেনড্ৰবিয়াম প্ৰেমলিনাম এইটো অঁ আচ্ছা এইটো আমাৰ বেছিকৈ পায় নেকি অসমত পায় নেকি সেইটো ৰেয়াৰ হয় ৰেয়াৰ হয় আমাৰ যিটো পোৱা যায় শালিখীঠুটীয়া কপৌ আৰু এইটো কি অলপ বেলেগ দেখিছোঁ সেইটো এটা প্ৰজাতি অৰ্কিড এইটো কমিটোকেলপা এণ্ডুলতা বুলি কয় অঁ বহুত আছে ন এনেকুৱা কিন্তু ৱাণ্ডা বাই কালাৰ অঁ ৱাও আৰু এইটো নেচাৰেল কালাৰ হয় নেচাৰেল ন এইটো খুব কিউট লাগিছে কেটেলিয়া হাইব্ৰিড ন এইটো আছে কমিটোকেলপা স্পাইক এটা ইয়াৰো ফুলিব অকণমানি থাকে আৰু এইটো ৰুইছে মানে কিহত এইটো শুকান গছৰ ডালত সেইটো হৈছে ঢেকীয়াৰ গছ মানে অৰ্কিডক এনেই মাটি নালাগে ন নালাগে অৰ্কিড আমাৰ ইয়াত 2 ধৰণৰ আছে যিমানখিনি নেকি কাঠত দিয়া হয় অৰ্কিডটো পৰো আশ্ৰয় বুলি কয় বাকী যিটো হয় ভূমি বাকী গছত থকা অৰ্কিডবিলাকক আমি ভাবোঁ পৰজীৱী বুলি কিন্তু গছৰ পৰা সিহঁতৰ একো নলয় ছাপৰ্টহে লয় কিন্তু খাদ্য গ্ৰহণ নিজৰ প্ৰতি প্ৰস্তুত কৰে সূৰ্য পোহৰ পানী বতাহ লয় এইবিলাকৰ পৰাতো একো খাদ্য নাপায় জীয়াই আছে আচলতে এইটো ছাপৰ্টৰ কাৰণে খাদ্য যিমানখিনি লাগিব বায়ু আৰু পানী হ'লে এনভাইৰমেণ্টৰ পৰা লৈ নিজে ৰেডি হ'ব কিন্তু ইহঁতৰ কাৰণে স্পেচিফিক ক্লাইমেট লাগিব ল' টেম্পাৰেচাৰ লাগিব হিউমিডিটি লাগিব মইশ্চাৰ লাগিব তেনে আমাৰ ইয়াতো সেইটো ধৰণৰ ক্ৰিয়েট কৰা হৈছে আমাৰ অসমৰ কাৰণে চব একে মানে ক্লাইমেটটো আমাৰ ভাল হয়নে নাই চব অৰ্কিডৰ কাৰণে চব অৰ্কিডৰ কাৰণে ইমান চুটেবল নহয় কিছুমান অৰ্কিড ইয়াতকৈ বেছি বেলেগকৈ ক্ৰিয়েট কৰিব লাগে আৰু এটা অৰ্কিড কালেকশ্যন কৰাৰ পৰা ধৰি ফুলাৰলৈকে 5 বছৰ 6 বছৰ 7 বছৰ লাগে কিছুমান অৰ্কিড মানে অৰ্কিড যদি গ্ৰ' কৰিলে আমাৰ পেচেণ্ট হ'ব লাগিব সহ্য বোলা বস্তু তেতিয়া ফুল ফুলে বহুত টাইম লাগে আৰু এইবিলাক কি হয় এইবিলাক কি প্লাণ্ট অৰ্কিড এইবিলাক মাটি কপৌ ন ইয়াতো ফুল ফুলে অৰ্কিড হ'লে মানে ফুলিবই লাগিব অসমীয়া নাম অসমীয়াত ক'লে মানে কপৌ পুষ্প উদ্ভিদ উদ্ভিদকে অৰ্কিড বুলি কোৱা যায় সপুষ্পক উদ্ভিদ ন সপুষ্প সকলো ফুল আহিবই লাগিব খালি টাইমিংটো বেলেগ এইটো পাইনাপেল অৰ্কিড পাইনাপেল না পাইনাপেল অৰ্কিড দেখাত মানে পাইনাপেলৰ নিচিনা ৱাণ্ডা ইউৰিয়েলেন্সিছ সেইটোৱে ফুল ইয়াতকৈ ডাঙৰ নহয় ডেনড্ৰবিয়াম লিনলি সেইটো আছে ৰেবিট ফেচ অৰ্কিড দেখাত মানে ৰেবিটৰ নিচিনা সেইটো আছে ফেলনাচিছ মেলি পইণ্টছিছ সেইটো এটা ৰেয়াৰ স্পেচিছ ইয়াৰো ৰেয়াৰ সেইবিলাকতো চব ৰেয়াৰে হয় এইটো ডেনড্ৰবিয়াম অবেটাম সেইটো চেল'ডেগা ৱাই সেইটো আৰু সেইটো একে কিন্তু পাত নাথাকে ন পাত এৰি নকয় অকল শিপা আছে শিপাৰ পৰা ষ্টেবল এইবিলাক ফুল আছে আকৌ ইয়াত আছে এইটো পৃথিৱীত আটাইতকৈ এটা সৰু কপৌ ফুল ইয়াৰ ফুলৰ চাইজটো 1.2 mm 1.2 মিলিমিটাৰ ইয়াৰ আচ্ছা একদম সৰুকে ইয়াতো আছে সেইটো আছে ইয়াৰ সৰু হোৱাৰ কাৰণে চাইণ্টিফিক নামটো টিনিওফাইলাম গ্ল্যাণ্ডুলাছাম
কিন্তু পাত নাইকিয়া এইটো বেলেগ স্পিচিছ হয় কিন্তু ফুলাৰ পাছত 4 দিনৰ কাৰণে ফুলে 4 দিনৰ কাৰণে মাত্ৰ 4 দিন মানে বছৰত 3 বা 4 বাৰমান ফুল মানে এতিয়া ফুলি আছে ন তাৰমানে মই লাকি হয় দেখিছো মানে খুব বেছি তেনেকুৱা হয় ৰ'দ সময় কিন্তু 4 দিনো নাথাকে এদিন বা 2 দিন মাত্ৰ কিন্তু এনেকৈ মইশ্চাৰ সময় হ'লে অকণমান বেটাৰ ভাল হ'লে 4 দিন মেক্সিমাম আচ্ছা সেইটো এটা সৰু এইটো সৰু অক্ৰিয়পচিছ ইণ্ডিকা বুলি কয় এইটো ডেনড্ৰবিয়াম প্ৰেমলিনা ডেনড্ৰবিয়াম পলিয়াম হ'ল ইয়াৰো এটা ৰেয়াৰ হয় এটা ফুলতে 3টামান 4টামান কালাৰ আছে হোৱাইট পিংক য়েলো মেৰুন এজোপাই আছে আমাৰ ইয়াতো অকল 2টা ফুল ফুলিছে হয় নেকি এজোপাই আছে এইটো ডেনড্ৰবিয়াম ফাৰ্মাৰী আপোনাৰ মানে নামবিলাক কেনেকৈ ইমান মনত থাকে আচলতে আমি বহুত বছৰ হ'ল সেইটোৰ ওপৰত থাকে আৰু সদায় কৈ থকা হয় আৰু আমি এক্সট্ৰাকৈ সেইটোৰ ওপৰত ৰিচাৰ্চ কৰে নেকি ষ্টাডি কৰে মানে ৰিচাৰ্চটো আমাৰ যিটো ছিনিয়ৰবিলাকে কৰে আমি আকৌ ডিপলি ষ্টাডি কৰিবলগীয়া হয় আচলতে ইয়াতেতো ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহে চাইণ্টিষ্ট বটানিষ্ট ষ্টুডেণ্ট পৰা ধৰি সকলো টুৰিষ্টৰ কাৰণেতো ভালকৈ তেনেকৈ এক্সপ্লেনেশ্যন কেৰেক্টাৰ দিব লাগিব মানে আমি ইণ্টাৰেষ্টৰ ওপৰত আকৌ আমি ষ্টাডি কৰিছোঁ কিতাপৰ পৰা লৈ আমি বেকগ্ৰাউণ্ডটো তেনেকৈ কি চায়েন্স বা বটানিষ্ট নহয় আমি থ্ৰু এ দি চেল্ফ ষ্টাডি বা ইণ্টাৰেষ্ট এক্সপিৰিয়েঞ্চ আৰু ন এক্সপিৰিয়েঞ্চৰ ওপৰত আপুনি লোকেল নে ইয়াৰ আমি ইয়াৰে মই কাৰ্বি ট্ৰাইবছৰ কাৰ্বি ভাল লাগিছে লগ পাই বিৰাট এইটো কপৌ ফুল আমাৰ যিটো অসমত হয় যিটো খপাত লগাই এইটো লগাই ন সেইটো নহয় সেইটো এতিয়া কলি ওলাইছে এইবোৰ ফুল ফুলিব ইয়াৰ ফুলৰ লেংথটো বহুত দীঘল ইমাৰ্জ লং 35 to 40 চেণ্টিমিটাৰলৈকে লেংথ থাকে এইটো কুকুৰ নেজিয়া বুলি কয় নেকি নহয় এইটো অসমীয়া নাম শিয়াল নিজিয়া আচ্ছা শিয়াল নেজিয়া মোৰ ফুল গৈছে দীঘল ফুলাতে সেইকাৰণে ইয়াৰ ইংলিছ নামটো ফক্সটেল বুলি কয় আচ্ছা ফক্সটেল অৰ্কিড এইটো এটা হয় ন এইটো অৰ্কিড নহয় প্লান্ট হয় এইটো কাৰ্ডিনেল বুলি কয় আচ্ছা তো হিয়াৰ নিজিয়া ক'ব অসমীয়া নাম আৰু হিন্দী নামটো দ্ৰৌপদী মালা বুলি কয় দ্ৰৌপদী মালা এইটো নাচনি লগাই নেকি বাৰু নহয় এইটো নলগাই এইটো শালিখি থুতীয়া ক'ব এইটো আটাইতকৈ কমন আমাৰ নৰ্থ ইষ্টত এইটো কমন ন যিকোনো গছতে সেইটো দেখা পোৱা যায় এইবিলাক ফুলিব এতিয়া কেইদিনমান পাছত এইবোৰতো চব পাইনাপল এইটো 5 দিনৰ কাৰণে থাকে হয় নেকি এইটো অনলি 5 দিনৰ কাৰণে বোৱাৰী কপৌটো যদি বৰষুণ নহয় মেলৈকে থাকে কি কপৌ এইটো বোৱাৰী কপৌ বাপৰে আৰু যদি বৰষুণ এনেকুৱা ধৰণৰ বৰষুণ হ'লে মানে বেছি দিন নাথাকে আচ্ছা এইটো কেটিলিয়া কয় সেইটোতো খুব কিউট লাগিছে সেইটোতো চেম আৰু সেইটো আছে ৱাণ্ডা ষ্টেনজিনিয়া আৰু এটা ৰেয়াৰ হয় নোবেল অৰ্কিড আলবা সেইটো এটা ৰেয়াৰ এইটো ফেলনচিছ পাৰা ফেলনচিছ ইয়াৰ ৰেড টেল অৰ্কিড বুলিও কয় যিটো পাত যে বহুত দীঘল নিগনি নেচা এইটো চিলোজেনি প্লাচিডা ইয়াতো বহুত ফ্লৰা কি কয় ডেনড্ৰবিয়াম লিটিফ্লৰা বাপৰে নামবিলাক প্ৰনাউন্সিয়েশ্যনে নহয় মানে এনেকুৱা সেইটো আছে এটা চিম্বিডিয়াম বাই কালাৰ সেইটো এটা ৰেয়াৰ বুলি ক'ব পাৰি সেইটো বহুত ধুনীয়া এইটো বহুত ধুনীয়া এইটো কালাৰটো একদম ইউনিক না এনেকুৱাহে সিহঁতৰ কালাৰ আৰু পাতটো দেখাত মানে লিলি পাত নিচিনা লিলি পাত নিচিনা প্ৰজাতি আমাৰ মানে নাম দিয়া হৈছে মতা কপৌ বুলি কয় মতা কপৌ কিছুমান প্ৰজাতি অকণমান দেৰিকৈ ফুলে মানে মানুহে কয় সেইটো ফুল এইটো প্লাণ্ট মানে নুফুলে বুলি কয় আচ্ছা খালি ফুলে খালি দেৰিকৈ হয় কপৌ ফুলৰ ফুলা পাছত ফুলে মানে সেই সময় আমাৰ মানুহে মন নকৰে নুফুলে বুলি কয় আৰু বহুত ওখ গছত থাকে ফুল ফুলিলেও আঁতৰ পৰা কালাৰটো ধৰিব নোৱাৰে আৰু ইয়াৰ মানে স্মেল নাই নেকি আছে অৰ্কিডৰ গুণ 100%ৰ ভিতৰত 20% অৰ্কিডে গুণ থাকে 80%ৰ অৰ্কিড গোন্ধ নাথাকে কাৰণে ইয়াৰ ফুলৰ কিন্তু খুব বেছি মানে নহয় ন ষ্ট্ৰং নহয় স্মেলটো এটা হয় আৰু কিন্তু এহেঁতৰ গুণ যে বহুত মানে কি বুলি ক'ব বহুত দেৰিলৈকে গুণটো হৈ থাকে আচ্ছা এইবিলাক বৰষুণ নহ'লে বহুত ষ্ট্ৰংলি এটা গুণ হয় নেকি বতাহত যে আজি বৰষুণ হোৱাৰ কাৰণে ইমান গুণ নাইকিয়া আজি অলপ বতৰটো সেমেকা এইটো ইয়াৰ ককনাটৰ নিচিনা গুণ আহে কোকোনাটৰ নিচিনা কোকোনাট অৰ্কিড বুলিয়ে কৈ দিয়া হয় ইয়াক আপুনি ট্ৰাই কৰিব পাৰিব কোকোনাট একেবাৰে একজেক্ট কোকোনাটৰ নিচিনা একজেক্টলি কোকোনাটৰ নিচিনা দেখাত ডান্সিং নিদিয়ে সেইটো এটা কেৰেক্টাৰতে ডান্সিং নিদিয়াৰ নিচিনা এইফালে আছে সেইটোতো পাইনাপল অৰ্কিড দেখাত সেইটো বেলেগ সেইটো বেলেগ এইটো মান অৰ্কিড যিটো বোৱাৰী কপৌৰ এটা আলবা সেইটো এটা ৰেড সেইটো আছে লেডি স্লিপাৰ মাজত যিটো বকেট যে চাইডৰ পৰা চালে মাইকী মানুহ জোতা নিচিনা লেডি স্লিপাৰ দেখাত মানে বান্দৰৰ মুখৰ নিচিনাও লাগে জোতা চুটো থকা নিচিনা এইটো লাষ্ট জানুৱাৰীলৈকে আৰু এই কপৌটো চাওক এইটো দেখিবলৈ একদম লেডিজ স্লিপাৰৰ নিচিনা আমি পিন্ধা স্লিপাৰযোৰৰ নিচিনা এইটো কাৰণে লেডিজ স্লিপাৰ নাম থৈছে আৰু এই কপৌটোৰ নাম হৈছে মাংকি ফেচ মানে একদম বান্দৰৰ মুখৰ নিচিনা ব্লেক বেট মানে এইটো বাদুলিৰ নিচিনা ন বাদুলিৰ নিচিনা উল্টাকে থাকে এনেকুৱা হয় গ্ৰীণ প্ৰথম গ্ৰীণ হয় গ্ৰীণ পাছতে মেৰুন তাৰপাছত ইনচেক আহি পৰাগযোগ হোৱাৰ পাছত গুটি লাগে ক'লা কালাৰৰ দেখাত আকৌ চুলি নিচিনাও লাগে যে ডিছকাৰ্ছ সেইকাৰণে বাঘৰ দাড়ি বুলিও কোৱা হয় অৰ্কিড নহয় খালি কালাৰৰ কাৰণে ৰেয়াৰ স্পিচিছ ব্লেক বেট নামবিলাক খুব বেলেগ হয় ইউনিক হয় সাইন্টিফিক নামটো টাকা চেন্দ্ৰীৰ কমন ডেভিল ফ্লাৱাৰ কেটছ বিস্কার ব্লেক বেট বেট ফ্লাৱাৰ বহুত নাম আছে
অসমীয়া নামটো বাঘৰ দাড়ি কোৱা বাঘৰ দাড়ি আৰু পিংক বানানাটো এতিয়া বৰ্তমান বানানাটো ওলা নাই অ। এতিয়া বানানাটো ওলালে পিংক কালাৰৰ হয় ৱাও বানানাটো কিমান ডাঙৰ হয় বেছি ডাঙৰ নহয় ইমান ইমানকৈ থাকে বেছিকে লাগে বেছিকে হয় বেছিকে নালাগে অ। 3 ফুটমান থাকে অ, অ, অ। এনেকৈ সৰু সৰুকৈ 5-6টামান তেনেকুৱা হয় এইটো আমাৰ ঘৰতো আছে এইটো কি কয় বা এইটো চিংগনিয়াম বুলি কয় চিংগনিয়াম ন সেইটো অৰ্কিড নহয় এইটো জকৰ ফেচ অৰ্কিড আমি নাম দিয়া হৈছে উম। দেখাত মানে জকৰ ফেচ যেন লাগে অ। মাথা ডাঙৰ দুটা কাণ অ, অ, দুটা অ। চকু মুখখন মেলি থকা অ নিচিনা এনেকুৱা লাগিছে জকৰ ফেচ জকাৰ ফেচ আৰু এই অৰ্কিডটোক ক'ব জোকাৰ ফেচ অৰ্কিড একদম জোকাৰৰ মুখখনৰ নিচিনা চেপটোৰ কেমেৰা একদম ঢুকি নাপায় সেইটো কাৰণে মই আপোনালোকক ফটো কেইখনমান এনেকৈ দি দিছোঁ এইটো আছে ভিনাছ ফ্লাইট্ৰা পাতত যিটো কাইটেড আছে অ ইনচেক্টবোৰ আচ্ছা এইটো সোমালে এইটো অলপ এনেকৈ জাপ খাই যায় মই দেখি ভাল লাগিছে এইটো হেৰি হয় ন মানে পোক পতংগবিলাক খায় ন পোক পতংগ খোৱা উদ্ভিদ কিন্তু সৰু হয় বহুত দেখাত নেচাৰেল আছে যিটো ডাঙৰ অ। আচলতে এই প্ৰজাতিটো ইমানকৈ ডাঙৰ নহয় যিটো আমি দেখাত যে সেইবিলাক কেমেৰাৰ পৰা জুম কৰি দিয়া হয় অ, সেইটো ডাঙৰ হয়। Naturally ইমান ডাঙৰ নহয় আছে কিছুমান ডাঙৰ সেইটো হিউমেন বিংকো খাব পাৰে সেইটো হয় নেকি হয় সেইটো আপোনাৰ 12 বছৰৰ পৰা এবাৰহে ওলায় বাপৰে এইটো চাউথ আফ্ৰিকা ইণ্ডোনেছিয়া সেইবিলাক পোৱা অ যায় এইটো বহুত গুণ হয় যিকোনো পোক পৰুৱাবিলাক খাই ইয়াতো দিয়ে চাগে পোক পৰিলে পৰা খাই দিয়ে ন খাই দিয়ে আচলতে এই প্লান্টৰ কাৰণে খাদ্য পোক পৰুৱা দিবই লাগিব ইয়াৰ প্লান্টৰ কাৰণে প্ৰটিন আৰু নাইট্ৰজেনৰ লেগটো বেছি লাগে হয় নেকি? কেতিয়াবা সিহঁতে ইনচেক্টবিলাকো খাই দিয়ে অ সিহঁতৰ যিটো ভিতৰত এটা আঠা বোলা বস্তু এটা জেল থাকে এইটো কলচি বুলি কয় নহয় হয়। আচ্ছা সেই আঠা লগতে ইনচেক্টবোৰ গ'লে তাতে লাগি ধৰে লাহে লাহে মৰি যায় সেই দুজোপা লৈ থাকে কিন্তু তেওঁলোকে পাতত যিটো গল্ডেন ভেইনছ আছে ছানলাইট পোহৰ পৰিলে জিলিকি থাকে হয় নেকি? শ্বাইনিং হয় এইটো ফুল এইটো বহুত ৰেয়াৰ ফুলটোৰো মানে হেৰিটো বেলেগ হ'ল নিচিনা আকৃতিটো ডান্সিং লেডিটো বিয়া ফ্ৰক নিচিনা ফেচ আৰু গাউন নিচিনা এইটো খুব কিউট লাগিছে আৰু এই কপৌ ফুলটো মোৰ খুব বেছি ভাল লাগে নাম হয় ডেন্সিং লেডি এগৰাকী মানে লেডিয়ে গাউন এটা পিন্ধি নাচি থকাৰ নিচিনা হয় চেপটো ঠাইখিনি অৰ্কিডে হাইব্ৰিডো আজিকালি সেইকাৰণে দেখা পোৱা যায় আচ্ছা। মানে আজিকালি বিয়া চিয়াৰ লগত যে অৰ্কিডে ডিমাণ্ডেড হয় লং লাষ্টিং থাকে আৰু দামীও হয় বহুত দাম থাকে এইবিলাক অৰ্কিড আজিকালি চব জেগাতে পাব অ এইটো পোৱা যায় ন আপোনালোকে এইটো কিনিব বিচাৰিলে আমাৰ ইয়াতো পোৱা যাব আপোনালোকে যদি এইটো কিনিব প্লান্ট কিনিব পাই না আপোনালোকৰ ইয়াৰ পৰা খালি চব অৰ্কিড নাপাব এইবিলাক যিটো ৱাইল্ড হয় সেইবিলাক নাপায় হাইব্ৰিডো এটা পাব আচ্ছা মানে ৱাইল্ড অৰ্কিডটো ডাইৰেক্ট চেল কৰা সেইটোতো ইলিগেল হয় ক্ৰাইম হয় সেইটো নোৱাৰে মানে আৰু এই পাৰ্কখন আৰম্ভণি কৰিছিলে অখিল গগৈদেৱে এতিয়া আমি তেওঁৰ মুখেৰেই শুনো 2015 অক্টোবৰ 14তে ইয়াতে ষ্টাৰ্টিং হৈছে এইটো বছৰৰ পৰাতো 8 বছৰ ৰানিং হৈছে হয় নেকি এনে ষ্টাৰ্টিংটো বহুত বছৰ হ'ল খালি যিটো মানুহক দেখুৱা এইটো 2015 অক্টোবৰ 14ত হয় আৰু এতিয়া মই আপোনালোকক দেখুৱাম ভেনিলা গছ ভেনিলা ফ্লেভাৰটো পাওঁ কেকত চকলেট এইটোৱে হয় ন এইটো কি মানে পাতটো ইউজ কৰে নে কি ইউজ কৰে ইয়াত ফল এটা বস্তু ওলাব ইয়াৰ ফুলত আমি হাতেৰে পৰাগযোগ কৰিব লাগিব হয় নেকি যেতিয়া পৰাগযোগ যদি ছাকচেছ হয় তাৰ বিনছ লাগিব সেইটো ভালকৈ সেইটো মানে চিড পাৰ্ট পৰিব যদি মেচিয়ৰ হৈ গ্ৰীণ হয় ডাঙৰ হৈ থাকে অ আচ্ছা সেইটো শুকাই কৰি ৰখি পেলাই সেই এচেণ্টৰ কাৰণে এতিয়া ফুলি আছে ন তাৰপিছত হ'ব এইটো এইটো ফল হ'বৰ কাৰণে ইমান সহজ নহয় হয় নেকি হেণ্ড পলিনেট কৰিব লাগিব সেইটো কাৰণে কষ্টলি হয় বস্তুটো ন আজিকালি মাৰ্কেট প্ৰাইচটো ভেনিলা নেচাৰেল কষ্ট প্ৰাইচ 50,000 কষ্ট প্ৰাইচ হয় ৰেয়াৰ হয় আৰু এই প্লেণ্টটো লেবাৰ ইণ্টেনচিভ প্লেণ্ট হয় মানে খুব বেছি কষ্ট কৰিব লগা হয় কাৰণ ইয়াৰ বিনটো ওলাবৰ কাৰণে হেণ্ড পলিনেট কৰিব লগা হয় এইটো যোৱাকালি হেণ্ড পলিনেট কৰা বুলি কৈছে যেতিয়া বিন ওলাব সেইটোৱে মানে ব্যৱহাৰ কৰা হয় আমি যে ভেনিলা ফ্লেভাৰ পাওঁ আৰু সেইটো কাৰণে ৱৰ্ল্ডৰ ভিতৰত মানে সকলোতকৈ এক্সপেঞ্চিভ প্লেণ্ট বুলি কোৱা হয় এইটো খুব বেছি কষ্টলি হয় খুব ভাল লাগিলে থেংক ইউ ছ' মাছ ফৰ এক্সপ্লেনেশ্যন খুব বেছি ভাল লাগিলে বৰষুণৰ কাৰণেহে বৰষুণৰ কাৰণে বেছিকৈ ভাল লাগিলে আৰু গোন্ধবিলাক বেছি ভাল হৈ থাকে হয় হয় কোন ঠাইৰ পৰা আহিছে আমি নলবাৰী নলবাৰী আহি থাকেনে এনে আজি আহিছোঁ প্ৰথম আহিছোঁ আজি হয় আমাৰ ইয়াত বহুত আছে চাবলগীয়া হয় নেকি এইটো প্ৰথম হয় আৰু নেক্সটত গ'লে আসাম নেশ্যনেল মিউজিয়াম মনোলিথ ফটো গেলাৰী আছে সেইটো যাম ভাবিছোঁ এতিয়া আৰু আগলৈ গ'লে কেকটাছ গাৰ্ডেন হাৰ্বেল মেডিচিন তুলসী কালেকশ্যন আৰু ধানৰ কালেকশ্যন হয় আৰু হাৰ্বেল মেডিচিনৰ যিটো আমাৰ মেডিচিনৰ কালেকশ্যনো আছে আৰু গাৰ্ডেনো আছে 100 এবিধ শাক আছে গোৰ্খা মিউজিয়াম বাঁহৰ বিদ্যান আছে কেকটাছ আছে কেইটাত অফ কৰে এইটো আমাৰ 5টালৈকেহে হয় 5টালৈকে শেষ হ'ব সেইটো চবখিনি বন্ধ হ'ব মানে 7টাৰ পৰা 5টালৈকে আৰু ৰাতি প্ৰগ্ৰাম যিটো হয় 6:30টাৰ পৰা 6:30টাৰ পৰা দুখন অপেন পাৰ্ক আছে ডান্স প্ৰগ্ৰাম চলিব সেইটো আপোনালোক চাব পাৰিব আৰু এবাৰ বা দুবাৰমান হ'ব থেংক ইউ ৱেলকাম Thank you.
আজি ইয়াতে সমাপ্ত কৰিব লৈছোঁ বহুত বেছি দীঘল হৈ গ'ল আগলৈ আৰু বহুত কিবা কিবি আপোনালোকক দেখুৱাম যি আছে ইয়াত গোটেইখিনি চাম গতিকে আপোনালোকে সম্পূৰ্ণ